হেল্ল' গাইজ, মই জিজাছ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ভাই। আৰু গৰম দিন যিহেতু আহিল, সেই গৰম দিন অহাৰ কাৰণে তাকলো কৰি দিলোঁ মানে। আৰু আজি আপোনালোকক জনাম যে আৰু বহুত মানুহে সুধি থাকে সোনকালে ডাঙৰ কৰা দানাৰ নাম কি। তো আজি মই আপোনালোকক এইটো দেখুৱাই দিম, তো আপোনালোকে কি চাই থাকিলে গম পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ টিং টাং মাৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 4-5 দিন ধৰি মানে বৰষুণ পৰি আছিল, আজি মানে অলপ ৰ'দটো আহিল, তো তাৰ কাৰণে বহুত ভাল লাগিল। মানে কাপোৰ চাপোৰ শুকা নাই, যিমানখিনি আছিল সেইবিলাকো মানে আজি শুকাই দিব লাগিব। বহুত দিন হ'ল যিহেতু 5 দিনমান বৰষুণ পৰিল আৰু কল চলো গাড়ীব চিজন আহি গ'ল, তামোল গাড়ীব চিজন আহি গ'ল। এদিন বা দুদিনমান মানে ছুটি লৈ কিনি আৰু গাড়ীব লাগিব, তামোল গাছ কলৰ গাছ গাড়ীব লাগিব আৰু গাছবিলাকো মানে অলপ ভাল হৈ আছে। আৰু এই যিটো চাওক, বৰষুণ দিয়াৰ লগে লগে এইবিলাক ওলাব আৰম্ভ কৰি দিলে চাওক ধুনীয়াকৈ। তো বহুত মানে সুধি থাকে দানাৰ বিষয়টো, আজি জনাই দিম আৰু একবাৰ জনাই দিম। আগৰ ভিডিঅ' মই জনাই দিছিলোঁ আৰু আজিও মই একবাৰ জনাই দিম। আগত মই ৰেবিটো চাব যাম, ৰেবিটোৰ পোৱালিটো কিমান ডাঙৰ হৈছে আৰু ৰেবিটে কি কৰি আছে আগত চাই ল'ম। আৰু তাৰপিছত আৰিয়া লেয়াৰী পোৱালিকেইটাক দানা দি ল'ম। তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক দানাটো। ফাইনেলি মই ৰেবিটৰ ঘৰত আহি পালোঁ আৰু ৰেবিটো চাব লাগিব ৰেবিট কি কৰি আছে। আৰু আপোনালোকে বেলেগ ভিডিঅ' যদি দিয়ে তেনেহ'লে আপোনালোকে বেলেগ ভিডিঅ' নাচায়, তাৰ কাৰণে মই ফাৰ্মৰ ভিডিঅ' বনাই থাকোঁ। আজিৰ পৰা এনি টাইম আপোনালোকে ফাৰ্মৰ ভিডিঅ' পাই থাকিব। আৰু এই ভাল দি চাওক, আয়ু কি লেতেৰা হৈ গ'ল জেগাবিলাক চাওক না গাইছ। আৰু যোৱাকালি ৰাতিয়ে মানে কলপাত খাব দিছিলোঁ আৰু কলপাত খাই কিনে হেক কৰি দিলে চাওক গাইছ। আৰু এই ভাল দি চুন্নু মুন্নু চাওক কিমান ধুনীয়া একদম লাগিছে চাওক না গাইছ। এতিয়া যে আছোঁ মই আপোনালোকক আৰিয়া লেয়াৰ পোৱালিকেইটিক দেখাবৰ কাৰণে আৰু টাৰ্কি পোৱালিকেইটিক দেখুৱাবৰ কাৰণে। আৰু মানে সৰু ঘৰৰ পৰা মানে শ্বিফটিং কৰি দিলোঁ ডাঙৰ নেটত মানে পুৰা। আৰু মই অহাৰ লগে লগে পুৰা চবকৈ আহি যাব এইবিলাক চাওক। টাৰ্কি, এই যিটো টাৰ্কি চাওক, পুৰা 1 মাহ কমপ্লিট হৈ গ'ল। পুৰা 1 মাহত কিমান ডাঙৰ হৈছে টাৰ্কিটো চাওক। এই যিটো এটা আৰু এইফালে চাওক আৰিয়া লেয়াৰ পোৱালি আৰু এইফালে টাৰ্কি চাওক গাইছ। 1 মাহত বহুত ডাঙৰ হৈছে টাৰ্কিয়ে চাওক। টাৰ্কি আছে 1, 2, 3, 4 আৰু এইফালে 5টা। টোটেল টাৰ্কি আছে 5টা, ঘৰৰ কাৰণে ৰাখি দিছোঁ। আৰু যিসকলক লাগে টাৰ্কি পোৱালি কমেণ্ট কৰি জনাব, আৰু আছে আপোনালোকক দিব চেষ্টা কৰিম। আৰু এইফালে চাওক আৰিয়া লেয়াৰ পোৱালিকেইটি ডাঙৰে হৈছে চাওক, বহুত ডাঙৰে হৈছে। 1 মাহতে বহুত ডাঙৰ হৈছে চাওক আৰিয়া লেয়াৰ পোৱালিকেইটি। আৰু যিসকলক আৰিয়া লেয়াৰ পোৱালি লাগে আপোনালোকে ডিছক্ৰিপশ্যন কৰি কিনে আপোনালোকে নাম্বাৰটো ল'ব, লৈ কিনে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। চাওক ডাইৰেক্টলি কল কৰিব, ন' টেনশ্যন। এতিয়া যে আছোঁ মই লোকেল মুৰ্গী কণী দি আছে, সেই কণীটো কেইটা বা কণী দিছে সেইটো চাবৰ কাৰণে যাই আছোঁ। এইখন দৰ্জাটো মানে বন্ধ কৰি দিলোঁ, নহ'লে আৰু ওলাই যাব। আৰু এইফালে লোকেল মুৰ্গীৰ পোৱালিকেইটি এইফালে চাওক চাওক। মানে লোকেল মুৰ্গীটো মানে নেটত মানে নাৰাখোঁ, লোকেল মুৰ্গীটো মানে এৰি দিলোঁ মানে বেৰাবৰ কাৰণে। আৰু এতিয়া মই যাই আছোঁ কণী চাবৰ কাৰণে কেইটা কণী দিছে লোকেল মুৰ্গীয়ে। আয়ো ভিতৰত পৰিবে। আৰু এইফালে কণী চাওক, 1, 2, 3, 4, 5, 6, 7টা লোকেল মুৰ্গীয়ে কণী দিছে চাওক। আজি দিলে 8টা হ'ব। আৰু মানে যোৱাকালি মানে এজন আটাই মানে আমাক মানে এটা গাহৰি আনি থৈ গৈছে, সেই গাহৰিটোকো মই দেখুৱাই আছোঁ। তাই মানে মিস্ত্ৰী কৰে, তাই মানে আৰনা বনাইছিল, আৰু আৰনা বনোৱাতে তাই মানে কি কৰিছে, আৰনাৰ পইচাটো নানোৱা কৰে গাহৰিটো লৈ আহিছে বোলে। কিমানত বা লৈ আছে আৰু কিমানত বা দি লৈছে সিহঁতে গম পায়। আমাৰ তাতে মানে গাহৰিটো থৈ গৈছে, সেই গাহৰিটো দেখুৱাই আছোঁ। আৰু আজি খাচী কৰি থৈ গৈছে সি নিজে। আৰু সেইফালতেই সেই গাহৰিটো মই দেখুৱাব যাই আছোঁ আপোনালোকক। আৰু এই যিটো সৰু গাহৰি বান্ধি ৰাখি দিছোঁ, এই যিটো এইটো গাহৰি মানে আৰনাদি চেঞ্জ কৰি লৈছে। এইটো ভয় 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 হা 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 ভয় 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 হা হা। মাটি দিয়াৰ লগে লগে আগত এই ৰাজা 2টা আহি গ'ল, এই 2টা মাতাৰ লগে লগে আহি যাব। বাহ, আৰু বাকীবিলাক ক'ত? বাকীবিলাক যে অহা নাই এতিয়ালৈকে। ভয় 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 ভয়। আৰু বৰ্তমান মোৰ তাতে আছে গাহৰি 6টা।
আগতে আছিল 5টা আৰু যোৱাকালি মানে আটাই আনি থৈ গৈছে, তাৰ লগত হ'ল 6টা গাহৰি বৰ্তমান আছে ষ্টকত। আৰু মানে খৰটো মানে ফটোকত বনাব লাগিব, ডাঙৰকৈ খৰটো বনাই কিনি আৰু 3টা বগা গাহৰি আনিব লাগিব। আৰু গাহৰিৰ কাৰণে হাত দি দিলোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ কি দানা খুৱাই কিনে মই 5 মাহত ডাঙৰ কৰোঁ। আৰু বহুত মানে মই সুধি থাকে, তো আজি আৰু আপোনালোকক দেখুৱাই দিম এবাৰ। তো আগৰ ভিডিঅ' মই দেখাই দিছিলোঁ, আপোনালোকক বাৰ কৈ আছোঁ, আগৰ ভিডিঅ' মই দেখাই দিছিলোঁ। আৰু তথাপিও আজি আৰু আপোনালোকক দেখুৱাই আছোঁ কি দানা খোৱালে সোনকালে ডাঙৰ হয়। মই দানাটো লৈ আহিলোঁ, এইটো চেটাৰ দানা হয়। আৰু আপোনালোকে ভাবিব পাৰে যে এইখন দানা পচি গৈছে নেকি, এইটো পচা নাই। এইটো দানা এনেকৈ মানে একদম এই যিটো চাওক, দানাটো চাই লওক আপোনালোকে। এইখন দানাই মই খুৱাই থাকোঁ, প্ৰায়ভাগে মই এইখন দানা খুৱাই থাকোঁ। এইটো চেটাৰ দানা হয় আৰু গ্ৰ'ফিট দানাও খুৱাই থাকোঁ। এই যিটো চাওক, আপোনালোকক ধুনীয়াকৈ দেখাই দিলোঁ মই দানাৰ বিষয়ে। আৰু এতিয়া আমি আলোচনা কৰিম দানাৰ বিষয়ে, কেনেকৈ খুৱাব লাগে, কি চিষ্টেম খুৱাব লাগে। আপোনালোকে যদি এইখন দানা যদি খুৱাই থাকে তেনেহ'লে 5-6 মাহত আৰামছে আপোনালোকে বিক্ৰী কৰিব পাৰিব। আৰামছে আপোনালোকে 15,000কৈ বিক্ৰী কৰিব পাৰিব। যেতিয়া মই ভিডিঅ' কৰিম, ভিডিঅ' কৰাৰ লগে লগে আহি কিনে পূৰা কান্দি থাকে মোৰ ওচৰত। চাওক এই দুটাই মানে মোৰ ওচৰত আহি কিনে পূৰা কান্দি থাকে। এই দুটা আহিব মোৰ লগত, আৰু লগতে এই কুকুৰ দুটা আহিব, এই এটা আৰু এই এটা। এই দুটা কুকুৰে আহি কিনে মোৰ লগত থাকিব, আৰু এই দুটা গাহৰি মোৰ লগত আহি কিনে থাকিব। গাহৰি দুটা, কুকুৰ দুটা, এই 4জনে আহি কিনে মোৰ লগত থাকিব। যেতিয়া মই ভিডিঅ' কৰিম, যেতিয়া আহি কিনে মোৰ লগত থাকে পূৰা কান্দি থাকে পূৰা। এই যে চাওক, পূৰা তহঁতক খাবা দি দিছোঁ, তথাপি আৰু কান্দি আছে। বাপৰে কি আচৰিত বে। আপোনালোকে যদি গ্ৰ'ফিট দানা আৰু চেটাৰ দানা যদি খুৱাই, তেনেহ'লে সোনকালে 5-6 মাহত আপোনালোকে গাহৰি ডাঙৰ কৰি কিনে আৰামছে 15-20,000কৈ আপোনালোকে বিক্ৰী কৰিব পাৰিব। মানে লোকেল গাহৰিবিলাকে মানে সোনকালে ডাঙৰ নহয়। আপোনালোকে যদি সোনকালে ডাঙৰ কৰিব বিচাৰে বা 5-6 মাহতে যদি আপোনালোকে বিক্ৰী কৰিব বিচাৰে, তেনেহ'লে চেটাৰ দানা আৰু গ্ৰ'ফিট দানা আপোনালোকে খুৱাব লাগিব। সেই দুটা খুৱাব লাগিব, আৰু লগতে কল শক্তি ভিটামিন খুৱাব লাগিব। তো মই জনাই দিছিলোঁ আপোনালোকক, আগৰ ভিডিঅ'ত মই জনাই দিছিলোঁ কল শক্তি ভিটামিন খুৱাব লাগে বুলি। মানে সুধি থাকে, ফোন কৰি সুধি থাকে, আৰু কমেণ্টতো সুধি থাকে। তো তাৰ কাৰণে আজি আপোনালোকক এইটো যে জনাই দিলোঁ দানাৰ বিষয়ে, চেটাৰ দানা আৰু গ্ৰ'ফিট দানা। তো আপোনালোকে নামটো ভালকৈ মনত ৰাখিব, চেটাৰ দানা আৰু গ্ৰ'ফিট দানা। আপোনালোকে যদি ৰুল হিচাপে যায় তেনেহ'লে বেছি ভাল, কিন্তু মই ৰুল হিচাপে নাযাওঁ। মই ডাইৰেক্টলি বজাৰৰ পৰা গাহৰি কিনি আনো, চেটাৰ দানা আৰু গ্ৰ'ফিট দানা ডাইৰেক্টলি মই কিনি আনি কিনি মই সৰু পোৱালিকেইটি ডাইৰেক্ট খুৱাই দিওঁ। একো নহয়, কোনো টেনশ্যন। আপোনালোকে যদি চেটাৰ দানা আৰু গ্ৰ'ফিট দানা যদি সৰু পোৱালি যদি খুৱাই দিয়ে, তেনেহ'লে সোনকালে ডাঙৰ হ'ব। আৰু কল শক্তি ভিটামিন যদি আপোনালোকে খুৱাই দিয়ে, তেনেহ'লে সোনকালে ডাঙৰো হ'ব। তো তাৰ কাৰণে মই কোনো ৰুল হিচাপত নাযাওঁ, মই ডাইৰেক্টলি চেটাৰ দানা আৰু গ্ৰ'ফিট দানা ডাইৰেক্ট খুৱাই থাকোঁ। তো A to Z আপোনালোকক দানাৰ বিষয়ে জনাই দিলোঁ। আৰু আপোনালোকে যদি ভিটামিন বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, তেনেহ'লে কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই দিম। তো আপোনালোকে জানিব পাৰিব। ইমান ধুনীয়াকৈ A to Z আপোনালোকক জনাই দিলোঁ। আৰু লাষ্টত মোৰ টাকলুটো কেনেকৈ লাগে আপোনালোকে কমেণ্ট কৰি জনাব। চুলি টাকাটো ভাল লাগে না টাকলু টাকাটো ভাল লাগে, মানে চুলি ডাঙৰ কৰি ৰাখিম। তো তাৰ কাৰণে ভাল নালাগে, তাৰ কাৰণে টাকলু কৰি দিলোঁ। দানাৰ বিষয়ে মই আপোনালোকক A to Z জনাই দিলোঁ। তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ' চাই কেনেকৈ লাগে, যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, সাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকন টিং টাং মাৰি দিব। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই।